বাপ্পা ঐ কি গৰম দিছে এবাৰ ৰাতি ঘুমাব পৰা নাই হয় ফেনখনো কাম নকৰে এতিয়াও ঘুমাব আহিলে ৰ'দৰ তাপত ঘুমাবই নোৱাৰি আজি বা কি হ'ব কি নাই ৰ ৰাতি ঘুমাব পৰা নাই এতিয়াও ঘুমাব পৰা নাই এতিয়া ৰাতি ঘুমাব পৰা নাই কি কৰিম আৰু এতিয়া হ'লেও টোপনি আছোঁ এই দিনটো টোপনি থাকলে নহ'ব কাম বন অলপমান চাবি মাথা মাৰবি বিয়া কৰিব বয়া হৈছে তোৰ হা ক'ৰবাত ইণ্টাৰভিউত কাম নাই তোৰ দি পেলাই আকৌ কাম কৰিবই নোৱাৰিলি কিবা বিজনেছটোৰ মাথা মাৰবি বিজনেছ এটা কৰিবি সৰু সুৰা হ'লেও বিজনেছ কৰিব লাগে আজিকালি কিবা কৰি হ'লেও খাব লাগিব এনে তই টিভি চলি পুহিবি পাৰিবি নেকি এতিয়া ময়ো মাথা নামৰা নহয় ৰ ময়ো এটা বিজনেছ কৰিম বুলি ভাবিছিলোঁ ইণ্টাৰভিউটো দিলোঁ সেইটো এনাই গেল মোৰ যি লগ আছে পংকজ তাৰ লগত মই এটা বিজনেছ কৰিম বুলি ভাবিছোঁ ৰ সিদিনা আমি আলোচনা কৰিছিলোঁ আজি তাৰ ঘৰৰ পৰাই আহোঁ ৰ কি কয় সি সোধোঁ কাম এটা চা আৰু যেতিয়া তাৰ লগত আলোচনা কৰিলে ভাল কাম এটা চাবি কিন্তু আৰু পইচা পাতি কথা আছে আৰু সেই ভালতো নপঢ়লি সেই বিজনেছ হ'লেও মাথা মাৰিব লাগিব গম পাইছা যা এতিয়া জাগে মই যাওঁ দে যা ভালকৈ আলোচনা কৰিবি দে হয় নেকি কে আলি এটা কথা আছিল নহয় কি সহায় যাওঁচোন সহায় কম কি কথা কৈছোঁ ভাই তোৰোতো একো কাম নাই মোৰো একো কাম নাই দুটা এটা বিজনেছে কৰোঁ দে সৰু সুৰা কি হ'ল বিজনেছ কৈছোঁ বিজনেছটো মই এতিয়া ভাবোঁ দিছোঁ মইতো কালি ক'ম বিজনেছটোৰ কথা এতিয়া আমি যাওঁ দে আজি বৰষুণ আহিল তই যা মই যাওঁ দে একো নাখাই যা ডক্টৰে দুটা বেমাৰ লাগছে একো নাখায় ভাই ডক্টৰে বাধ্য লগাৰ উপায় নাই আজি যাওঁ আছোন ছাগল কেতিয়া মৰি গেল ইমান টকা দি আমি এনেকৈ বেকাৰ হৈ যাব জীৱন ৰাজৰ মানুহবিলাকে ঘূৰি আছে আমাৰ এনেকৈ যাব মই কৈছিলোঁ তোক বিজনেছ কৰি নালাগে বুলি এইগিলা মোৰ একো ভুল নাই মই কৈছিলোঁ যে যি হৈছে দে আৰু একোতো নাই আৰু দে আৰু যা বস্তুটো গেছি আমাৰ কপালতো নাছিল যে এখন বেলেগ নকৰোঁ বিজনেছ নকৰা নেকি আজি বাৰু নকৰোঁ এখন ভালকৈ নপঢ়ি এতিয়া কৈছোঁ কৈছে